নমস্কাৰ স্বাগতম জনাইছো আন এটা ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি আছে গ্ৰেড 4 পৰীক্ষাৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ্স আপোনালোকলৈ আগবঢ়াইছো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব যদি চেনেলটোলৈ কোনোবা নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব আহক এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো Question number 1 অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল এই প্ৰশ্নটো এডিআৰই 2022 চনত আহিছিল ইয়াৰ অপচনসমূহ হৈছে যোৰহাট বি শিলচৰ সি ডিব্ৰুগড় ডি গুৱাহাটী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ডিব্ৰুগড় Question number 2 নিম্নলিখিত কোনখন চহৰ স্বচ্ছ ভাৰত অভিযান উত্তৰ পূবৰ স্বচ্ছ সৰ্বেক্ষণ 2020 বঁটাৰ বাবে নিৰ্বাচিত কৰা হয় অপচন এ লখিমপুৰ বি দৰং সি যোৰহাট ডি শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি যোৰহাট Question number 3 অসমৰ কোনখন ঠাই হিন্দু ইছলাম আৰু বৌদ্ধ এই তিনিটা প্ৰধান ধৰ্মাৱলম্বী লোকৰ সংগমস্থল অপচন এ মাজুলী বি বৰপেটা সি চৰাইদেউ ডি হাজো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি হাজো Question number 4 কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় অপচন এ সৰ্থেবাৰী বি শুৱালকুছি সি হাজো ডি শিৱসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি শুৱালকুছি Question number 5 নংক্ৰেং উৎসৱ উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত পালন কৰা হয় অপচন এ মিজোৰাম বি নাগালেণ্ড সি মেঘালয় ডি অসম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মেঘালয় Question number 6 লকটাক হ্ৰদ ক'ত অৱস্থিত অপচন এ মণিপুৰ বি অৰুণাচল প্ৰদেশ সি ছিকিম ডি নাগালেণ্ড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মণিপুৰ Question number 7 মানুহৰ মস্তিষ্কত কেইডাল হাড় আছে অপচন এ 8ডাল বি 4ডাল সি 6ডাল ডি 5ডাল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 8ডাল Question number 8 অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত অপচন এ যোৰহাট বি ডিব্ৰুগড় সি শিৱসাগৰ ডি নলবাৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ যোৰহাট Question number 9 অসমৰ প্ৰথমটো ৰেলপথ আছিল অপচন এ মালিগাঁৱৰ পৰা তেজপুৰলৈ বি ডিব্ৰুৰ পৰা শদিয়ালৈ সি গুৱাহাটীৰ পৰা শদিয়ালৈ আৰু ডি এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ডিব্ৰুৰ পৰা শদিয়ালৈ Question number 10 কিমান চনত অসমৰ প্ৰথমখন চাহ বাগিচা স্থাপন কৰা হৈছিল অপচন এ 1820 চনত বি 1833 চনত সি 1842 চনত ডি 1852 চনত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1833 চনত Question number 11 অসমৰ কোন ঠাইত ভাৰতৰ একমাত্ৰ কয়লা মিউজিয়াম আছে অপচন এ মাৰ্ঘেৰিটা বি নাজিৰা সি হাফলং ডি জাগিৰোড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মাৰ্ঘেৰিটা Question number 12 অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত অপচন এ মাজুলী বি হাজো সি গুৱাহাটী ডি যোৰহাট ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি গুৱাহাটী Question number 13 ভাৰতবৰ্ষৰ বন্যপ্ৰাণী গৱেষণা প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যালয় ক'ত অপচন এ দেৰাদুন বি কলকাতা সি মুম্বাই ডি অসম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ দেৰাদুন Question number 14 বন্দে মাতৰম গীতটিৰ লেখক কোন অপচন এ ৰবীন্দ্ৰনাথ ঠাকুৰ বি লক্ষ্মীনাথ বেজবৰুৱা সি অৰবিন্দ ডি বংকিম চন্দ্ৰ চেটাৰ্জী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি বংকিম চন্দ্ৰ চেটাৰ্জী Question number 15 ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন এ লণ্ডন বি জেনেভা সি মুম্বাই ডি নিউয়ৰ্ক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি নিউয়ৰ্ক Question number 16 মাটিকালিৰ ফালৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ ৰাজ্যখনৰ নাম কি অপচন এ অসম বি মেঘালয় সি অৰুণাচল প্ৰদেশ ডি নাগালেণ্ড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি অৰুণাচল প্ৰদেশ ধন্যবাদ ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আপোনালোক কোনোবাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব